আৰু তাৰ আগৰখিনি কি হ'ল আগৰখিনি যে প্ৰায় গোটেই দলঙতে যে বিলি কৰিলে কোন কোনে কামটো কৰিছে প্ৰথমবাৰ কোনটো কোনে কামটো কৰিছে আৰু সেইটো মানুহ কিয় ৰখা হৈছে ঠিকাৰ এই যোগান ধৰিছে কোন এজন এই কথা হ'ব নোৱাৰে নহয় ইয়াত কি মানে আমি মানাকান্ত লোকক কিবা শোষণ কৰিব আহিব আমি চাই দিম আৰু এখন টিপাত 3টা কৰি পেলাই পেকেট ভৰাই পেলাই আমাৰ ইয়াতে মানে দলঙত চাপ্লাই কৰিছে বিভাগীয় কৰ্তৃপক্ষই গম পাম নে নাপায় এইটো আমাৰ অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমি আন্তৰিকতা লাগি আছো যে আমাৰ মানুহক কেতিয়াও বেয়া বস্তু খাব নোৱাৰিব কেতিয়াও ঠগাব নোৱাৰিব এই ঠগাইছে কিয় ক'ত এখন টিপাত মানে 3টা কৰি ভাগ কৰিছে কিয় আজিলৈকে মানে তদন্তটো মানে হ'ব নাই মই যে আজি মই থাকিম আজি মই ডিচিক মই মাতিম যে কিয় মানে এইটো মানে আপুনি মই তদন্ত কৰিছে আপুনি কিয় তদন্ত কৰি দিয়ক কোনে কৰিছে এইটো কামটো চাপ্লাই কৰিছে এইটো কামটো এইবাৰ আহিছে কাঠৰ গুড়া এইবিলাক কথা হৈছে আমাৰ সাংবাদিক বন্ধুসকলে মানে এইবিলাক কথা মানে সহায় কৰিব লাগিব যে এই বেয়া বস্তু কিয় খুৱাইছে সেই মানুহে নুশুনে চাপ্লাই দুজনে আছে মানে এই চাপ্লায়াৰ কোনো কি কথা মানে মোৰ কথা যে প্ৰকৃত মানুহৰ দৰে মানে সাহায্য দিব লাগিব আৰু চৰকাৰে আমাৰ অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমি আন্তৰিকতা লাগি আছো যে আমাৰ মানুহক কেতিয়াও বেয়া বস্তু খাব নোৱাৰিব কেতিয়াও ঠগাব নোৱাৰিব এই ঠগাইছে কিয় ক'ত এখন টিপাত মানে 3টা কৰি ভাগ কৰিছে কিয় আজিলৈকে মানে তদন্তটো মানে হ'ব নাই মই যে আজি থাকিম আজি মই ডিচিক মাতিম কিয় মানে আপুনি মই তদন্ত কৰোঁ কিয় তদন্ত কিয় কোনে কৰিছে এইটো কামটো চাপ্লাই কৰিছে এইটো কামটো আগৰ ক্ষেত্ৰতো দেখা পাইছোঁ যে বুঢ়া হ'লে নি কাঠৰ গুড়া দিয়াৰ পাছতো আকৌ এজন বা দুজন মানুহে পাই থাকে সেইজনে দিছে সেইকেইজন মানুহে পাই থাকে সেইকেইজনকে দি থাকে বেলেগক সলাই দিব লাগে ইয়াৰে মানুহে গৈ পেলাই সকলোৱে তাতে গৈ পেলাই ৰংপূৰ্ণ চাই কি কৰিছে ক'ত গৈছে খোজকাঢ়ি গৈছে যে দৰমহাটো কাম আমি হ'ব নিদিব সেয়েহে দৰং খামা আৰু এইখন কোনোবাই মানে আহিব এটা কোনোবাই দৃষ্ট দুটা মানে আমাৰে কোনোবাই দৃষ্ট মানে এটা আহি প্ৰমাণৰ কাৰণে কাৰোবাক ক'ৰবাত দিবি আমি সেইটো কেতিয়াও হ'ব দিব সেইকাৰণে মই কৈছোঁ কি ভাই মই মানে আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমাৰ সাংবাদিক বন্ধুসকলে আমাৰ নিজৰ মানে মানাকান্ত লোকক লৈ কোনোবা শোষণ কৰিব এই কথা কেতিয়াও মানিব